খবৰ ভালনে সকলোৰে সকলোকে পুনৰবাৰ সুমি মিক্স ষ্টুডিঅ'লৈ স্বাগতম জনাইছো আজি মই ড্ৰাই ফ্ৰুটছৰ কেক এটা বনাব ওলাইছো আশা কৰিছো ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বলক তেনেহলে ৰেচিপিটো আমি আৰম্ভ কৰো ইয়াতে মই বাটাৰ লৈছো মই ইয়াতে 1 চামুচ দুই চামুচ বাটাৰ আৰু 2 চামুচ দিছো হেবাবে ৰিফাইনটো অকনমান কমকে দিম এয়া এটো কাপেৰে আধা কাপ ৰিফাইন ইয়াতে চেনিখিনি দি দিছো চেনি মই 30 গ্ৰাম লোৱা নাই 25 গ্ৰাম লৈছো এখিনি ভালদৰে ফেটি লম এমো ফেটা হৈ গল ইয়াতে মই এতিয়া এটা এটা কৰি কণী দি দিম vanilla essence di dim amor ekhini pheta hoi gol yate moi agote refine disu hebabe besike hojate phuli nahe এতিয়া মই ইয়াতে এখিনি দি দিম ফাৰ্ষ্টতে মই আগতে এটো পেনত বনাম মই এবাৰ ইয়াতে বাটাৰ আছিল অলপমান বাটাৰখিনি ভালদৰে সানি দিছো অন ময়দা দিছো এতিয়া মই ময়দাখিনিত বেকিং পাউডাৰ দিম আধা চামুচ এখন চামুচেৰে 2 চামুচৰ এক ভাগ বেকিং সোডা দিম চাৰি চামুচৰ এক চামুচ এক ভাগ দিখিনি ভালদৰে অকণমান মিক্স কৰি লম ময়দাখিনি আগতে চালি লৈছো তাৰপৰা ইয়াতে এমৰ এখিনি মিক্স কৰা হৈ গল ইয়াতে মই এতিয়া ড্ৰাই ফ্ৰুটছটো খিনি দি দিম ইয়াতে মই কিচমিচ দিছো এখিনি অকমান আকৌ লাৰি দিম আলমন্ড অকণমান পিছ ওপৰত দি দিম আৰু অকণমান তলত দিছো কাজু অকণমান ৰাখি থৈ দিছো মই আৰু চেৰি মই এইখিনি ইয়াতে দি দিছো
এইখিনি যদি কুকাৰত বহায় তেতিয়াহ'লে 45 মিনিট লাগিব, 45 মিনিটমান লাগিব টাইম। আৰু যদি OTG বা অভেনত বহায় তেতিয়াহ'লে 30-35 মিনিট লাগিব। ইয়াৰে ওপৰত মই এতিয়া আলমণ্ড আৰু অলপমান কাজু আৰু চেৰিকেইটা দিছোঁ। চেৰিকেইটা দি দিলে ওপৰত দিলে ভাল দেখি, সেইবাবে ওপৰত দি দিছোঁ। ইয়াতে তলৰ কইলডাল অন কৰি 180 ডিগ্ৰীত ৰাখি 35 মিনিটৰ বাবে ৰাখি দিছোঁ। মোৰ ড্ৰাই ফ্ৰুটছৰ কেক হৈ গ'ল। বহুত গৰম হৈ আছে। এতিয়া মোৰ ড্ৰাই ফ্ৰুটছৰ কেক ইয়াতে মই ওলাই লৈছোঁ, হৈ গ'ল। বহুত গৰম হৈ আছে। এয়া স্পঞ্জি হৈছে বহুত। এনেদৰে ঘৰত বনাই খাই চাবচোন ড্ৰাই ফ্ৰুটছৰ কেক, আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব।